নমস্কাৰ, এইকেইদিন বৰ বতৰ ডাৱৰীয়া হৈছে নহয়নে বাৰু? আৰু এই ডাৱৰীয়া বতৰত আপোনালোকৰ চাগে নিশ্চয় পকৰীজাতীয় কিবা খাবলৈ মন যায়। আৰু ইয়াৰ আহকচোন আমি বেঙেনা চপ কেনেদৰে বনালোঁ চাওঁ। আৰু ইয়াৰ বাবে লাগিছে এটা বেঙেনা, এটা পিঁয়াজ, অলপ আদা আৰু দুটা জলকীয়া আৰু অলপ ধনিয়া লৈছোঁ। আৰু এনেদৰে বেঙেনাটো প্ৰথমে এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। ভিডিঅ'ত দেখাৰ দৰে চাই ল'ব আপোনালোকে সৰু সৰুকৈ অলপ পাতলকৈ কাটি লৈছোঁ যাতে সিজি যায়। বেঙেনা পকৰাটো সকলোৱে বনায়, এদিন মোৰ ষ্টাইলত বনাই চাবচোন। বিশেষকৈ ডাৱৰীয়া বতৰত এনেদৰে বেঙেনা পকৰা বা পকৰি খাই খুব বেছি টেষ্টি লাগে। একাপ চাহৰ সৈতে দুটামান পকৰা লৈ বৰষুণ জাকৰ আমেজেই বেলেগ নহয় জানো। আৰু এয়া দেখিছে মই কিমান পাতলকৈ বেঙেনাটো কাটি লৈছোঁ যাতে ফ্ৰাই কৰোঁতে ধুনীয়াকৈ সিজি যায়। আৰু ইয়াতে অলপ মই নিমখ ছটিয়াই দিছোঁ। নিমখ ভালদৰে চাই দিব, যিহেতু কিছুমান বেঙেনা খাৰ থাকে আৰু চোকা হয়, সেইবাবে অলপ চাই দিব। আৰু এনেদৰে 2 পিচ বেঙেনা এনেদৰে কৰি দিছোঁ যাতে নিমখটো ভালদৰে সকলোতে মিলি যায়। ইয়াতে মই ল'লোঁ এটা পিঁয়াজ আৰু 2 পিচ আদা আৰু দুটা জলকীয়া আৰু এইবোৰ সকলো সৰু সৰুকৈ কাটি ল'ম। এনেদৰে কাটোতে বেছি পিঁয়াজবোৰ ডাঙৰ নকৰিব, যিহেতু পিছত বনাওঁতে অসুবিধা হ'ব পাৰে। সকলোখিনি সৰু সৰুকৈ কাটি ল'লোঁ, আদাও কাটি লৈছোঁ সৰু সৰুকৈ। আৰু ইয়াতে মই অলপ বেচন লৈছোঁ আৰু অলপমান ইয়াতে চুজি দি দিছোঁ। চুজিটো মই ক্ৰিস্পি হোৱাৰ বাবে দিছোঁ আৰু ইয়াতে অলপ দিছোঁ বেকিং পাউডাৰ। আৰু ইয়াতে দিছোঁ অলপ হালধি। আৰু ইয়াত আপোনালোকে গোটা জিৰাও দিব পাৰে, মোৰ নাছিলে বাবে নিদিলোঁ। আৰু এয়া কাটি থোৱা পিঁয়াজবোৰ দি দিছোঁ। আৰু ইয়াতে অলপ মই নিমখ দি দিছোঁ। আৰু ইয়াতে দিছোঁ গুড়ি মছলা অলপ। এয়া হৈছে লাল মিৰ্চ পাউডাৰ আৰু মিট মছলা, জিৰা গুড়ি আৰু হৈছে ধনিয়া গুড়ি। এই সকলোখিনি মিক্স কৰাৰ পাছত ইয়াতে মই ধনিয়া অলপ দি দিছোঁ, কেঁচা ধনিয়া কাটি লৈ সৰু সৰুকৈ। আৰু ইয়াতে মই পানী দি দিছোঁ, পানী জোখমতে দিব আৰু ভালদৰে এইখিনি মিক্স কৰি দিব। মিক্স কৰি লৈ 5 মিনিট ৰাখি দিব। আৰু মিক্স কৰাৰ পাছত ইয়াতে বেঙেনা 1 পিচ এনেদৰে দি দিব আৰু ভালদৰে লেটিয়াই ল'ব ইয়াতে। আৰু তাৰপিছত এখন কেৰাহীত অলপ ৰিফাইন তেল গৰম হ'বলৈ দি ইয়াতে মই দি দিছোঁ, এনেদৰে ফ্ৰাই কৰিছোঁ। মাজে মাজে ইলুটি শিলুটি কৰি থাকিব যাতে পুৰি নাযায়গৈ। আৰু এনেদৰে মই মাজে মাজে ইলুটি শিলুটি কৰি আছোঁ। ফ্লেমটো মিডিয়াম ফ্লেমত দিব, নহ'লে হাই ফ্লেমত দি থ'লে পুৰি যাব পাৰে। অলপ সময় ফ্ৰাই কৰাৰ পাছত এয়া বেঙেনা পকৰা প্ৰায় হৈ গৈছে। এয়া আপোনালোকে টমাটো চচৰ লগতো খাব পাৰে বা সুদাকৈও খাব পাৰে। আৰু চাহৰ লগত খায়ো বহুত বেছি টেষ্টি লাগে। আৰু ভাতৰ লগতো খাব পাৰে আপোনালোকে। যিহেতু বেঙেনা পকৰা সকলোৱে বনায়, সকলোৱে জানে কেনেদৰে বনায়, কিন্তু এবাৰ মোৰ ষ্টাইলত বনাই চাব আৰু খাই চাবচোন। ধন্যবাদ।